নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি কথা পাতিম এনে কিছুমান প্ৰাণীৰ বিষয়ে যাৰ উৎপাতত নেকি আমি ৰাতি ভালদৰে খাব পাৰো না ভালদৰে মাৰিব পাৰো। अपने हो गया अपने को सिर्फ पानी निकालना है। तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। মই আকৌ টোপনি মাৰাৰহে কথা কৈছো দেই, বেলেগটো ভাবি নল'ব। তো বাকি সকলোবোৰ বাদ দি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। কোনে খালে চেনি আৰু কোনে গুড় খালে, পিঠাগুড়ি ভীমকল খাই অলপ দূৰ পালে, খোৱা বোৱা পিছত হ'ব চোৱা অলপ মূৰ পালে, ধেমালিতে কোৱা কথা গৈ বহু দূৰ পালে। কোনে খালে চেনি আৰু কোনে গুড় খালে, পিঠাগুড়ি ভীমকল খাই অলপ দূৰ পালে, খোৱা বোৱা পিছত হ'ব চোৱা। ভাই তোমাৰ হেটাৰ্ছবোৰৰ কাৰণে এটা লাইন কোৱা। কি ক'ম আৰু, আমাক জ্বলাবলৈ মেচ বা লাইটাৰ নালাগে, আমাৰ যেতিয়া চলে ন দুনিয়া জ্বলে। अपनी गांड है इन विशुद्ध चूतियों को कहते हेटर्स गवार हैं, खुद से मैं लड़ा हूं मैं। অ ভাই, তোক দেখাতে দেখোন মাল খাই পেল হৈ থকা যেন পায়। आहा बहुत चंगा नाम है। আকৌ এবাৰ কচোন কি ক'লে, অলপ ভালদৰে শুনো। ভাই তোমাৰ হেটাৰ্ছবোৰৰ কাৰণে এটা লাইন কোৱা। কি ক'ম আৰু, আমাক জ্বলাবলৈ মেচ বা লাইটাৰ নালাগে, আমাৰ যেতিয়া চলে ন দুনিয়া জ্বলে। अपनी गांड है इन विशुद्ध चूतियों को कहते हेटर्स गवार हैं, खुद से मैं लड़ा हूं मैं। ন দুনিয়া জ্বলে, ন দুনিয়া জ্বলে। क्यों हिला डाला ना। चल बोजड़ी के কি ক'লে, যেতিয়া তোৰ চলে দুনিয়া জ্বলে, বাল জ্বলে, দুনিয়া জ্বলাবলৈ তুই কি কেলা বহুত ডাঙৰ টপ নেকি যে তুই যেতিয়া কবি তেতিয়া জ্বলিব। चल बोजड़ी के আবে তহঁতৰ নিচিনা মক্কেল বৰক জ্বলাবলৈ কেলা আমাৰ নিচিনা ৰষ্টাৰবোৰে কাফি। এ মাইনা, ভাল পাব শিকালা, খাবও শিকালা, লগতে বাবাজিকা ঠুল্লো দিছে গলা। আৰে ভাই, প্ৰথমতে মদ ভাং খোৱা বাদ দিয়া আৰু কেলা পোহনীয়া কুকুৰৰ নিচিনাকৈ ডিঙিত শিকুলি লগাই মদ ভাং খাই থাকিলে মাইনাই তোক কেলা বাবাজিকা থুল্লো দি থৈ যাবই। ये बड़ी अच्छी बात कही आप। মাইনাক লাগে মদ ভাং নোখোৱা ল'ৰা। বিশ্বাস নো কাক কৰিম, নিজৰ মাইকীয়ে আন মতালৈ গুচি যায় আৰু ছোৱালীহে। Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love. ভাই প্ৰথমতে চুলিবোৰ ভালদৰে কাটি অলপ জেণ্টেলমেন হৈ লোৱা, অলপ দীঘল যে কিছ কৰিলে মাইনাই হানা খায়, সেইকাৰণে তোক এইটো দি থৈ যায়। বন্ধুসকল, ইহঁতৰ মেইন গুৰুজন হ'ল এইজনৰে শিষ্য হ'ল ইহঁত। পাৰা যদি ন এইটো জনমতে মোৰ হোৱা, পুনৰ জন্ম ল'বলৈ মোৰ ইচ্ছা নাই। আবে কেলা কোন মক্কেল এইটো কেলা, মানে কেলা ইয়াক গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দি গুচি গ'ল কাৰণে আকৌ এবাৰ পাবৰ কাৰণে এইটো দিলে। পাৰা যদি ন এইটো জনমতে মোৰ হোৱা, পুনৰ জন্ম ল'বলৈ মোৰ ইচ্ছা নাই। আৰু গাৰ্লফ্ৰেণ্ডজনীয়ে তেওঁক এইটো টেক কৰিলে। ডিয়াৰ এক্স, আজি তোমালৈ বৰকৈ মনত পৰিছে, সেইবাবে তোমাৰ পচন্দৰ শাড়ীখনো পিন্ধিছোঁ।
আৰু তোমাক মনত পেলাই দুআষাৰ গাবলৈ ওলাইছোঁ। কুকুৰ মৰিবি তই জহৰা লেউৰা জহৰা পোৱালি। তো বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই।